নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ পংকজ বৰা নামৰ ইউটিউব চেনেলটি আন এটি ভিডিঅ'লৈ। আজি আমাৰ এই মূল মণ্ডপটো আমাৰ মাজত কৰ্মৰত স্বৰ্গীয় জাকিৰ হুছেইন সোঁৱৰণী মঞ্চ হিচাপে আমি ইয়াক গঢ়ি তুলিছোঁ। তেনেহ'লে ব'লকচোন পলম নকৰি আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এতিয়া আমাৰ প্ৰথম কাৰ্যসূচীলৈ আগবঢ়া হৈছে। আমাৰ প্ৰথম কাৰ্যসূচী হৈছে পতাকা উত্তোলন। পতাকা উত্তোলন কৰিব সভাপতি চন্দ্ৰশেখৰ চক্ৰৱৰ্তী ছাৰে। তাৰপিছতে আমাৰ দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ, তাৰপিছত তৃতীয় কাৰ্যসূচী বৃক্ষৰোপণ। ৰবিদা তালৈকে আছে ন বেগত উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত চন্দ্ৰশেখৰ চক্ৰৱৰ্তীদেৱে তেখেতক আমি বৰ্তমান কৰিবলৈ আগবঢ়াই দিছোঁ আৰু সহযোগ কৰিব ছাত্ৰমণ্ডলী চন্দ্ৰ কোঁৱৰে। আটাইলৈকে মোৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহাগ মাহ যেনেকৈ বছৰটোৰ প্ৰথম মাহ, ঠিক তেনেকৈ আমিও ইয়াতে সমূহীয়াভাৱে এটা বিহু উদযাপন কৰি পেলাই আমাৰ বছৰটো বৰ ভালকৈ ইয়াতে যাওক, তাৰ এটা আশা ৰাখি পেলাই এই বিহু মই ভাবোঁ যে আজিৰ দিনটোৰ যি কাৰ্যসূচী, এই গোটেইখিনি কাৰ্যসূচী চবেই মিলি পেলাই চবৰে সহযোগিতা কামনা কৰিছোঁ যাতে গোটেইখিনি কাৰ্যসূচী আমাৰ বৰ ধুনীয়াকৈ পাৰ হৈ যায় আৰু আমি বছৰটো ভালকৈ একেলগে মিলিজুলি কাম কৰি যাব পাৰোঁ। যদিও বিহু অভিজিত আৰম্ভ হৈছিল, কিন্তু এতিয়া আৰু চহৰে নগৰে চবতে মঞ্চ বিহু আহি গ'ল। আমি মঞ্চ বিহুৱে ইয়াতে আজি উদযাপন কৰিম গোলাই টাৰ্মিনেলৰ প্ৰাংগণত আৰু আশা কৰোঁ আমাৰ চবৰে আটাইৰে গোটেইখিনি কাম ন্যায়কৈ চবেই কৰিব। আৰু কাৰ্যসূচীৰ পাছতেই আমাৰ মাজৰ পৰা হেৰাই যোৱা স্বৰ্গীয় জাকিৰ হুছেইনৰ স্মৃতিত আমি এক মিনিটৰ মৌন প্ৰাৰ্থনা রঙালী বিহু কমিটিৰ আয়োজন কৰা এই ৰঙালী বিহু উৎসৱৰ আমাৰ সভাপতি শ্ৰীযুত চন্দ্ৰশেখৰ চক্ৰৱৰ্তীদেৱৰ সভাপতি আৰু বিষয় পৰিয়ালৰ সৰ্বপ্ৰথমে অসমীয়া নতুন বৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ আমাৰ তৃতীয় কাৰ্যসূচী বৃক্ষৰোপণ কাৰ্যসূচীলৈ আগবঢ়া হৈছে। বৃক্ষ হিচাপে আমাৰ এটি আমলখি পুলি ইয়াতে ৰোপণ কৰা হৈছে। এতিয়া আমাৰ চতুৰ্থ কাৰ্যসূচী মৌকুঁৱৰী প্ৰতিযোগিতাৰ বাবে আমাৰ কমিটি বিষয়ববীয়া সকলোৱে চকীসমূহ সুন্দৰভাৱে শাৰী পাতিকৈ পাৰি থৈছে, যাতে বিহুপ্ৰেমী ৰাইজে আহি আমাৰ আজিৰ অনুষ্ঠানটো উপভোগ কৰিবৰ বাবে খুব সুন্দৰভাৱে শাৰী পাতিছে। আৰু আমাৰ লগৰ কেইজনমানে সেইফালে খুব সুন্দৰভাৱে বিহু নামেৰে গোটেই মঞ্চটো গুমগুমাই আছে।
বলকচোন আমি অলপ উপভোগ কৰি লওঁ। এনেদৰেই আমাৰ ৰাতিৰ মুখ্য আকৰ্ষণ আচুৰ্য বৰপাত্ৰৰ গীতৰ শৰাই তেওঁৰ চাউণ্ড আমাৰ মাজত আহি উপস্থিত হৈ গৈছেহি আৰু তেওঁলোকে চাউণ্ডসমূহ দিনৰ ভাগতেই মিলাই মেলি ৰেডি কৰি ৰাখিব বিচাৰিছে। এতিয়া আমাক এই বিহু দলটিয়ে আমাৰ মঞ্চ মুকলি কৰিছে। আমি সকলোৱে বলক আমি এই বিহুজোৰা উপভোগ কৰোঁ। মঞ্চ মুকলি হোৱাৰ লগে লগে আমাৰ ইটোৰ পিছত সিটোৰ অনুষ্ঠান হ'বলৈ আৰম্ভ হৈ গৈছে। দ্বিতীয় স্থান লাভ কৰা প্ৰাচুৰ্যপ্ৰিয়া শইকীয়া। তাৰপিছতে বঁটা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ চেংজা গগৈ প্ৰদান কৰা হৈছে। প্ৰজ্ঞাপ্ৰিয়া বৰগোহাঁই। প্ৰজ্ঞাপ্ৰিয়া বৰগোহাঁই। প্ৰজ্ঞাপ্ৰিয়া গোহাঁইৰ পাছতে অন্তৰা চাংমাইক মঞ্চলৈ আহি বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ, অনুৰোধ জনালোঁ। তাৰ লগে লগে আৰু এষাৰি বাক্য থাকি যাব শলাগৰ শৰাই সভাপতিৰ মন্তব্য। মৌকুঁৱৰী প্ৰথম স্থানপ্ৰাপ্ত অনভি ফুকন, দ্বিতীয় স্থানপ্ৰাপ্ত প্ৰাচুৰ্যপ্ৰিয়া শইকীয়া। যিহেতু এইবাৰ আমাৰ টাৰ্মিনেলৰ বিহুখন এদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে কৰা হৈছিল, সেইবাবে আমাৰ এইবাৰ প্ৰতিযোগী খুব কম আছিল। সেইবাবে আমি সমূহ প্ৰাৰ্থীক একোখনকৈ মানপত্ৰ আৰু কিছু মাননি দি আমি সকলোকে উদগনি হিচাপে একোটাকৈ পুৰস্কাৰ প্ৰদান কৰিলোঁ। আচুৰ্য বৰপাত্ৰক মঞ্চলৈ গীত পৰিৱেশন কৰিবলৈ লৈ যোৱাৰ সময়ত তেওঁৰ অনুৰাগীয়ে ৰাস্তাত আগভেটি ল'বলৈ খোজা চেলফিৰ কিছু মুহূৰ্ত।